চেনেলৰ নতুন এটা ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছোঁ। স্কুটি লঞ্চিং আছে আৰু স্কুটিখনৰ নাম হৈছে হিৰো জুম। আৰু লঞ্চ কৰাৰ পিছত আমি টেষ্ট ৰাইড এটা ল'ম। একচুৱেলি মই অকলে যোৱা নাই, মোৰ লগত গৈছে আমাৰ অভিনাশ, বেক চাইডে কেমেৰাত আছে। আমি হিৰো ভূঞা অটোমোবাইলছত মানে কমপ্লিটলি 50 মিনিট যিখন স্কুটি লঞ্চিঙৰ কথা কৈছে ন, যেতিয়া মোক হোৱাটছএপত ফটো পঠাইছে, স্পেচিয়েল থেংকছ টু আকিব দা। আৰু একচুৱেলি ইনভাইট কৰিছে মোক 2-3 দিনমানৰ আগতে। লঞ্চিং টাইমটো হৈছে 3:30 লেট। আই এম চ' লেট, অলৰেডি লেট। All right guys, we are entered Namti Sariali 3 আমি যাম লেফট আউট। ফাইনালি পালোহি হিৰো টিলাৰ আৰু মাত্ৰ 200 কিলোমিটাৰ। अरे कहना क्या चाहते हो? মিলন আহমেদ ভূঞা নামৰীয়া এখনি ফুলাম কৰ্মচাৰী আদৰণি জনাবলৈ আমাৰ সেলছ মেনেজাৰ কবি বৰা নামৰীয়া অনুৰোধ জনালো। আজি আমাৰ অনুষ্ঠানত উপস্থিত থকা আমাৰ ইউটিউবাৰ বন্ধু মাইনা নৱচাৰী এখনি ফুলাম কৰ্মচাৰী আদৰণি জনাবলৈ আমাৰ সহকৰ্মী চিমি বেগম নামৰীয়াক অনুৰোধ জনালো। আৰু গাইজ আমাৰ লঞ্চিং হৈ গ'ল অলৰেডি। স্কুটিখন আপোনালোকে দেখিলেই চিনেমা খুব ধুনীয়া এখন স্কুটি লঞ্চ হৈছে আৰু অলৰেডি কেক কটা পৰ্ব শেষ হৈছে। আৰু এই আমাৰ স্বত্বাধিকাৰী আছে, লগতে আজি এখন নতুন স্কুটি লঞ্চ হৈছে। নতুন স্কুটি এখন লঞ্চ হৈছে। মইতো আজি ধৰক 16 চনৰ পৰা মই ডিলাৰৰ লগত জড়িত। নতুন স্কুটাৰ এখন উদ্বোধন কৰাৰ কাৰণে মই বহুত সুখী। মোৰ ল'ৰা এতিয়া ইয়াত বহে, খুব মাৰ্কেট ল'ব বুলি মই আশা কৰিছোঁ। LX এটা VX এটা আৰু ZX এটা। টপ মডেলটো ZX বুলি কোৱা হয়। 3টা ভেৰিয়েণ্ট থাকিব আৰু কালাৰ টোটেল আপোনাৰ 5টা থাকিব। প্ৰথমটো হৈছে ৰাইড। কাষ্টমাৰ সদায় ৰাইডটো অনুভৱ কৰে যে চলাই কেনেকুৱা বুলি ক'লে চকাটো মন কৰিব আপোনালোকে। এটা ডাঙৰ আকৰ্ষণীয় চকা দিছে, 12 ইঞ্চি 12 ইঞ্চি, কিন্তু টায়াৰৰ চাইজটো বেলেগ বেলেগ দিছে দুইটা। LED ওপৰত অকল LED ক'লেই নহ'ব, কেনেকুৱা ধৰণৰ LED লাইট দিছে। হেডলাইটটো চাব, ৰিয়েৰ টেইল লাইটটো চাব, জেড চিষ্টেম বনাইছে আপোনালোকে, লুকছত বনাইছে। এটা কৰ্ণাৰ লাইট দিছে, যিটো 2 হুইলাৰ বাহনত কাৰো নাই। যিটো লাইট টাৰ্ণ লাইট বুলি কোৱা হয়, কৰ্ণাৰ লাইট। ইয়াতে আপোনালোকে মন কৰিব, এই ৰঙা লেইখনত দেখিব, সেইটো ZX-ত থাকে। 2টা লাইট আছে দুইফালে, কৰ্ণাৰ 2টা লাইট আছে, কৰ্ণাৰ লাইট বুলি কোৱা হয়। এই লাইটটো তাতে ৰানিঙত গৈ থাকিব, জাষ্ট 6 ডিগ্ৰী এনেকৈ টাৰ্ণ হ'লে অট'মেটিকলি জ্বলিব। লাইট এক্সিডেণ্ট ছেফটি 2 হুইলাৰ বাহনত নাই। হিৰোয়ে এইটো প্ৰথম ওলাইছে। মাৰিছে 55 এভভ দিছে, 110 cc। পোনপ্ৰথমে বহুত বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ ভূঞা অটোমোবাইল শিৱসাগৰ, আৰু এটা ধুনীয়া উপহাৰ মোৰ কাৰণে প্ৰদান কৰিছে। কি থাকিব পাৰে ভিতৰত? ইয়াত ভৰিব ন? A few inches later. তো নিউ হিৰো জুম বুট স্পেচটো চাওক এবাৰ, আৰু যদি এখন টেষ্ট ৰাইড লৈ চাওঁ আপোনালোকক ক'ম কেনেকুৱা ফিচাৰ্ছটো কেনেকুৱা কি আছে। জুম হিৰো জুম মোৰ লগত আছে। হিৰো জুম চোৱাৰ পিছতে মই চলাই আছোঁ, আৰু এতিয়া মই এখনৰ কমফৰ্টনেছটোৰ কথা আপোনাক ক'ম। জাষ্ট মই নহয় অলপমান জাষ্ট যাম, আৰু প্লেইন ৰাস্তাৰ কথা কৈ একো মানে ফিলেই নহয়। এইটোৱেট হয় স্কুটিখন। মাইলেজৰ কথা কওঁ ন গাইজ, ইয়াৰ মাইলেজৰ 50+ মাইলেজ দিয়ে। কিং চিষ্টেমটো বহুত বেছি ভাল। আপোনালোকক এটা 360 ৱাক ৰাউণ্ড দিম আৰু এক্সজষ্ট নোটটো শুনাম। ৱাও, বঢ়িয়া 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 বঢ়িয়া।
বঢ়িয়া 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 ফুল 360 ৱাক ৰাউণ্ড এটা দিছোঁ আৰু বেক চাইডৰ পৰা দেখিবলৈ এনেকুৱা লাগে আৰু ফ্ৰণ্ট চাইডৰ লুকটো এইটো আৰু একদম চব LED ইণ্ডিকেটৰ্ছ আহিছে আৰু আমি যদি কৰ্নাৰিং কৰি দিওঁ ইণ্ডিকেটৰ্ছ লাইট জ্বলি যায় এয়া দেখিছা ন এইটো আকৌ যদি মই এইফালে এনে কৰ্নাৰিং কৰি দিওঁ এইটো জ্বলি গ'ল এইটো এটা বেষ্ট ফিচাৰ পোন প্ৰথমবাৰৰ কাৰণে এই চিষ্টেমটো দিছে এবাৰ ট্ৰাই কৰি চাব পাৰে মই বিশেষ নকওঁ আপোনালোকে এবাৰ আহি নিজেই টেষ্ট ৰাইড লৈ যদি আপোনালোকৰ মন পচন্দ হয় তেতিয়াহ'লে আপোনালোকে ল'ব পাৰে বহুত বেছি ধন্যবাদ দিছোঁ হিৰো ভূঞা অটোমোবাইলছ আপোনাৰ ডেছক্ৰিপশ্যনত নম্বৰ আছে আপোনালোকে কণ্টেক্ট কৰিব আৰু আপোনাৰ মন পচন্দৰ বাইকখন আপোনালোকে লৈ যাব পাৰিব ইয়াৰ পৰা তো আজি হিৰোই যিখন স্কুটি লঞ্চ কৰিলে হিৰো জুম দাদা হৈছে ফাৰ্ষ্ট কাষ্টমাৰ আপোনালোকে ডেলিভাৰী হোৱা নাই 5 মিনিটৰ পিছত ডেলিভাৰী হ'ব ন মানে বস্তুটো চইচ কৰিলে পেপাৰত দেখিছোঁ আজি পেপাৰত দেখিলোঁ আচ্ছা ইয়াৰ পৰা মই সেইকাৰণে নিজে চইচ কৰি নিজে আগবাঢ়ি আহিলোঁ আচ্ছা বাৰত পাই মানে নিজে চইচ কৰিলে স্কুটিখন ভূঞা অটোমোবাইলছৰ অনাৰ হয় কাম কৰিছিল নে এনেকুৱা এখন স্কুটি মানে হিৰোই আনিব বুলি আমি বহুত দিনৰ পৰা আশা কৰি আছিলোঁ হিৰো এখন ভাল স্কুটি আনিব বুলি আৰু এতিয়া যিখন লঞ্চ কৰিলে নতুন স্কুটি দিলে আমাক সেইকাৰণে আমি বহুত সুখী আৰু এইখনৰ পৰা আমি বহুত মানে আমাৰ ভৱিষ্যত আছে বুলি আমি আশা কৰিছোঁ স্পেচিয়েল থেংকছ টু আকিব দাই মোক একচুৱেলি ইনভাইট কৰিছিলে আজি ইভেণ্টটোৰ কাৰণে আৰু ইভেণ্টটো খুব বেছি ধুনীয়া হ'ল আৰু দেখিছে ডিলাৰটো যথেষ্টখিনি গাড়ী আছে স্কুটি বাইক আপোনালোকে ল'ব পাৰিব আৰু আজি যিখন লঞ্চ হ'ল হিৰো জুম আৰু সেইখন যদি আপোনালোকে নতুন স্কুটি লোৱা যদি প্লেন কৰি আছে তেনেহ'লে ল'ব সেইকাৰণে আমাৰ হিৰক বহুত আগুৱাই নিব এখন স্কুটিয়ে সেইখন যিখিনি ফিচাৰ্ছ দিছে অন্য টু হুইলাৰ কোম্পানীত তেনেকুৱা এইবিলাক ফিচাৰ্ছ নাই দেখিছোঁ যথেষ্টখিনি ফিচাৰ্ছ দিছে আৰু আপোনাৰ দাদাৰ নম্বৰটো মই ৰেচিপশ্যনত দি দিম আপোনালোকে যদি হিৰোৰ যিকোনো ধৰণৰ বাইক স্কুটি লাগে আৰু হোম ডেলিভাৰী ব্যৱস্থা আছে আৰু আপোনালোকে যদি ডিলাৰলৈ আহি নিজে এবাৰ লয় সেইটো বেছি মানে প্ৰফিটেবল হ'ব আৰু আহি নিজে তাৰ লগত কথা পাতি আপোনালোকে ল'ব পাৰে ফাইনেন্সৰ পৰা আদি কৰি হিৰোৰ নিজৰ ফাইনেন্স আছে প্লাছ এক্সচেঞ্জো আছে আৰু ইয়াত দাদা ল'ৰা হয় কি নাম তোমাৰ কাশিফ আহমেদ ভূঞা কোন ক্লাছত পঢ়ি আছা ক্লাছ 3 ভালকৈ পঢ়িবা দেই আৰু আমাৰ ইয়াত সকলো মানে এক্সচেঞ্জৰ ফেচিলিটি আছে যিকোনো কোম্পানীৰ আমাৰ ইয়াত এক্সচেঞ্জ কৰা যিকোনো পুৰণা বাইক স্কুটি হওক টু হুইলাৰ হওক মানে যিকোনো কোম্পানী লৈ পেলাই আমি নতুন গাড়ী দিয়াৰ ব্যৱস্থা কৰোঁ এপ্লিকেশ্যন মোবাইল চাৰ্জাৰ আৰু ইয়াতে দিয়া আছে ট্ৰেকিং আছে ভেৰিয়েণ্ট ন LS VX ZX আৰু যদি আপোনালোকে LSখন লয় LSখনৰ নাম হৈছে 76,099 আৰু VX যদি ভেৰিয়েণ্টটো লয় তেনেহ'লে 79,299 আৰু যদি ZX এইটো টপ মডেল হয় একেবাৰে টপ ভেৰিয়েণ্টটো হয় এইটো হৈছে 83,899 আৰু আপোনালোকক প্ৰাইচটো ইতিমধ্যে ক'লোৱেই টপ মডেলটো চলাই দেখালোঁ আপোনালোকক আৰু বাকী বেছি নকওঁ আৰু আপোনালোকে নিজে আহি এবাৰ টেষ্ট ৰাইড লৈ মন পচন্দৰ স্কুটিখন লৈ যাব পাৰিব